মই সমূহ অসমবাসী ৰাইজক পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই পবিত্ৰ ঈদে আমাৰ অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ৰাইজৰ মাজত সমন্বয়, ভাতৃত্ববোধ আৰু একতাৰ যি বান্ধোন যাতে শক্তিশালী হয় তাৰে কামনা কৰিছোঁ। যিহেতু এইখন পবিত্ৰ ঈদ ত্যাগ আৰু আত্মসংযমৰ ঈদ, গতিকে ইয়াৰ জৰিয়তে যাতে আমি সকলোৱে শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰোঁ, অসমখন যাতে কোনো ধৰণৰ বিভাজন নহয়, সকলোৱে সহোদৰ ভাই হিচাপে যাতে আমি জীয়াই থাকি এইখন অসম উন্নতিৰ শিখৰ লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ আজিৰ এই পবিত্ৰ দিনটোত। তাৰ লগতে আজি যিহেতু কোৰবানী ঈদ বুলি আমি কওঁ, আচলতে আপোনালোকে জানে চৰকাৰৰ যি নিৰ্দেশনা, আমি সম্পূৰ্ণ নিৰ্দেশনা আমি মানিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা আমি মানিছোঁ, কাৰণ তেখেতে যিহেতু কৈছে দ্য আছাম কেটেল প্ৰি ভাৰ্জন 2021 যিটো এক্ট আছে, এই এক্টটো আমি সম্পূৰ্ণভাৱে ফ'ল' কৰিছোঁ। সেই হিচাপে আমি অন্য পশু আমি কোৰবানী দিবলৈ আমি ইতিমধ্যে প্ৰস্তুত দিছোঁ। আশা কৰিছোঁ অন্য ধৰ্মকো আমি আত্মসন্মান জনাই তেওঁলোকৰ যি সন্মান, তেওঁলোকৰ ধৰ্মক সন্মান জনাই আমি এই কামটো কৰিছোঁ। ধন্যবাদ।